নমস্কাৰ আপোনালোক সকলোকে পুনৰ আমাৰ ইউটিউব চেনেল জ্যোতিকা গগৈ 35 লৈ পুনৰ বহুত বহুত স্বাগতম জনাইছো। আজি আমি আছো ক'ত জানে নে পথাৰত। এটো আমাৰ লুঠুগুটি ইয়া মানে আমি আজি পথাৰলৈ আহিছো। ইয়া মাক আহিছে, আমাৰ পেহী আহিছে, তাৰ পিছত আৰু এজনী খুৰী এটা আহিছে। আমি তাৰ পিছত ইয়াত বহিছো, অলপ জিৰাইছো। তাৰ পিছত এতিয়া আমি চাহ বনাম। আমি আজি পথাৰতে চাহ বনাই খাম ন। ঘৰৰ পৰা চাহ বনাই আনি দিবলৈ মানুহ নাই যে, সেইটো কাৰণে আমি পথাৰতে এতিয়া জুই ধৰিম আমি দুটাই আৰু টিপ টপ স্পেচিয়েল চাহ বনাই খাম আৰু আপোনালোককো দেখুৱাম দেই। আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকিব। যদি আমাৰ ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, হয় নাই লুঠু? আৰু কাষতে থকা কিটো এইটো টিলিঙাটো বেল আইকনটো বজাই দিব। যদি আমাৰ পেহী আহিলে একদম খৈ চৈ লৈ আহিছে, তেতিয়া আমি এতিয়া শুকান এইবোৰ টকুপাত বিচাৰি আনিছো। তাৰপিছত আৰু ইয়াত এতিয়া নৰা দিম, তাৰপিছত আৰু খৈ দুডালমান আনিছো। তাৰপিছত এতিয়া আমি জুই ধৰিম। তাৰপিছত আমি কি খাম? চাহ খাম। আৰু এইফালে আমাৰ লুঠুগুটি নৰা কাটি আছে, আৰু সেইফালে আমাৰ নবৌ আৰু খুৰী ধান কাটি আছে। আমাৰ এতিয়া পেহী এটা জুই ধৰিছে। হেৰি আমাৰ জুই জ্বলিলেই, আপোনালোকে দেখিছে নে ইমান ফাষ্ট। এতিয়া খৈ দি দিম আৰু মই কেটলিটোত পানী ভৰাই লওঁ। তাৰপিছত আমাৰ চাহ ৰেডি হৈ যাব। গাইছ মই কেটলিত পানী ভৰাই ললো। তাৰপিছত এতিয়া মই ইয়াত জুইৰ ওপৰত কেটলিটো এনেকে দি দিম ন। এয়া আমাৰ এতিয়া ইয়াত চাহ বহাই দিছো। বহুত দিনৰ পিছত আমি আজি পথাৰত এনেকে চাহ বনাই খাম। আৰু এতিয়া ফৰিং যদি পাওঁ তেতিয়া ফৰিঙো পুৰিব লাগিব ন খাবলে। পুৰিব লাগিব এইয়া আমাৰ লুঠুৱে বোলে অকল এজনী কেইজনী ফৰিং পালি চাং, অকল এজনী আৰু আগত পাইছিলে। ই কেঁচাই কেঁচাই খাই দিয়ে। এতিয়া বোলে ইয়াক বোলে হেৰি জুই ধৰিব নালাগে হেনো বোলে, আৰু জুইত নিদিয়ে বোলে, আৰু কেঁচা কেঁচা খাব হেনো বোলে। আৰু কেটলিটো আপোনালোকে দেখিছে এনেকে ধৰি থাকিবলগীয়া হৈছে। জুই কোৱা যে লাংকালি কি হৈ গৈছে না, যেনি তেনি গৈছে গৈ। সেইটো কাৰণে পেহীয়ে ধৰি আছে কাঁচিখনতে। ইয়াত মাটি দুটুকামান দিয়াহেঁতেন হৈ গ'ল দিন, কিন্তু এতিয়া ডাঙৰ ডাঙৰ লদি চপৰা মাটি নাই, সেইটো কাৰণে এনেকে দি দিছো। হ'লেও ধুনীয়াকে উতলি যাব। অলপমান উতলিলে তেতিয়া চাহপাতখিনি দি দিব লাগিব ন। চাহপাতখিনি ভৰাই দিওঁ কোৱা নাই। ধোঁৱাই আছে দেই, যেনি তেনি ঘূৰি ফুৰিবলগীয়া হৈছে। আৰু আমাৰ চাহখিনি ইয়াত চাহপাতটো দি দিছো। আৰু চাহপাতটো পৰিছেই বেছি পৰিছে, হ'লেও হৈ যাব। এতিয়া এখন কাগজ আছে, আমি ইয়াত ধৰিবলৈ হৈ যাব। একদম পুৰা ধোঁৱাই গৈছে। এনেকে পথাৰত চাহ বনাই খোৱা ইণ্টাৰেষ্টটো বেলেগ নাগে ন। কিমান মজা লাগিব খাই, ধৰি লওক দেখুৱাম আৰু আপোনালোকক। আৰু হৈ গ'ল, দেখিছে কিমান ধুনীয়া ওলাইছে, কিমান গৰম গৰম পুৰা। এইফালে একদম পুৰা লাল চাহ, আৰু এইফালে চেনি, এইফালে ৰুটি আছে। তাৰপিছত আকৌ আমাৰ লুঠু কি আনিছিলি? ক্ৰীম বন। এজনী আমাৰ নবৌ, তাৰপিছত লুঠুগুটি, পেহীয়ে চাহ বাগিছে, আৰু এইফালে এজনী আমাৰ খুৰী দৌ। হাই বুলি কৈ দিয়ক, ক তো এতিয়া আমি চাহখিনি ধুনীয়াকে টিপ টপকে খাম আৰু এতিয়া। আমাৰ লুঠু এতিয়া কিমান ভাগ কৰিব, এভাগ মোৰ নবৌ চাহ নাবনে ন। একদম পুৰা গৰমো, উমা গৰম হৈ আছে, একদম ধুনীয়া। নাই আকৌ কাঠি হেৰি খুৰীদৌ নাপায়, এভাগ মোৰ। তো আমি এতিয়া গাইছ চাহখিনি খাই লওঁ, আৰু তাৰপিছত আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকক। আৰু চেনিখিনি মই বাতিটোত এনেকে দি দিম। তাৰপিছত চামুচনো ক'ত পাম আৰু, হয় নাই? সেইটো কাৰণে আৰু এইখন নতুন ধুনীয়া চামুচ এখন বনাই ললো। এতিয়া এইখিনি এনেকে ধুনীয়াকে গুলিম। আনি দে কলো, তই ভাল লোৱা নাই চাহ লুঠু। অলটো চাহ মোৰ চামুচ বনি গ'ল, আৰু এইখিনি চাহ ধুনীয়া চেনি গোলা। তোক লাগে নেকি এনেকুৱা? ফাইনেলি আমি এতিয়া চাহ তাহ খাই এটালো। আৰু তাৰপিছত এইফালে আমাৰ লুঠুগুটিয়ে খাই আছে। আৰু তাৰপিছত এয়া নবৌৱে তামোল কাটি আছে, কোমলীয়া তামোল। এয়া পাণ, ইয়াত এই টেমিটোতে আছে, আৰু চূণ চাদা আৰু চব আছে। আৰু তাৰপিছত এতিয়া টিপ টপ তামোলখন খাই ল'ম। তাৰপিছত আৰু আমি আকৌ কামত ধৰিম। আৰু তো গাইছ এতিয়া আমি ধান দাবলৈ লৈছো। আমাৰ পেহীয়ে কাটি আছে। তাৰপিছত এইফালে আমাৰ নবৌহঁতো আহি আছে। তাৰপিছত এতিয়া ময়ো ধান কাটিম, আৰু আমাৰ লুঠুগুটিও আহি আছে ছাতি তাতি লৈ। তাৰপিছত পেহীয়ে ধান কাটি আছে, দেখিছা। এতিয়া ময়ো কাটিম আৰু ধান। তাৰপিছত দাবলৈও ভাল লাগিছে বুলি কৈছে। আমি ওখ বাম ধান দাইছো যে, সেইটো কাৰণে।
দেখিছে আমাৰ নৌবৈ আমাৰ লুঠুগুটি মানে বহিবলে একদম হেৰিয়াতে আমি চাহ খাইছিলো এতিয়া আমি ধান দাবলৈ মানে বেলেগ এডোখৰলৈ আহিলো যে জেগাত এয়া নৌবৈ মানে এতিয়া বহিবলে লুঠুগুটিলে নৱা ফ্লাক্স লাঠি চব লাগিছে এতিয়া মানে ছাতিটো এইটো ৰৈ আছে নাই এতিয়া আঙুলি চুপি চুপি মানে গাইছ আমাৰ এতিয়া ধান চান কাটি হৈ গ'ল এতিয়া আমি ঘৰলৈ যাব লৈছো আমাৰ লুঠুগুটি মানে খোজকাঢ়ি নাহে মানে তাক বুগুচা কৰি আনিব লাগে একদম মাকৰ লগত বুগুচাত উঠি লৈছে আমি এতিয়া ঘৰলৈ আহি আছো গোটেই বস্তু চস্তু দাঙি সকলো লৈ মেলি